নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এয়া বাৰ্ষিক মহোৎসৱৰ দ্বিতীয় দিনা। এইখন নাও দেখিছেনে? এই নাওখন আমাৰ গাঁৱৰে যুৱক সকলে একেলগ হৈ এইখন তৈয়াৰ কৰিছে আৰু এইখনতে আজি আমাৰ ভাগৱত ভ্ৰমণ শোভাযাত্ৰা আৰম্ভ কৰা হ'ব। গতিকে আপোনালোকে চাই থাকক আমাৰ এই অনুষ্ঠানটি কেনেকুৱা পায়, আপোনালোকে কমেণ্টত নিশ্চয় জনাব। এতিয়া আমাৰ ভাগৱত ভ্ৰমণ আৰম্ভ হৈছে। ভাগৱত ভ্ৰমণৰ নিয়মাৱলী শুদ্ধভাৱে কৰা হোৱাৰ পিছত এয়া আমাৰ গাঁৱৰে যুৱকসকল যুৱতীসকল একেলগ হৈ এনেকৈ ভাগৱত ভ্ৰমণ কৰা হয়। আৰু ভাগৱত ভ্ৰমণ কৰাৰ সময়ত আমাৰ সকলোৱে ঘৰৰ পদূলিত এনেকৈ গামোচা পাৰি দিয়া হয় আৰু ভগৱানৰ আশীষ লোৱা হয়। গামোচাখন কিন্তু কোনেও গছকি নাযায়, আপোনালোকে ভুল নাভাবিব। আৰু ভাগৱত ভ্ৰমণ শেষ কৰা হোৱাৰ পিছত গাঁৱৰ যুৱক যুৱতী মহিলা সকলোৱে লগ হৈ আমাৰ একেলগে নাম ধৰি শেষ কৰা হয়। তাৰপিছত আমাৰ সকলোৱে একেলগ হৈ ভাত খোৱাৰ যোগান কৰিছে, যিহেতু যা যোগাৰ কৰিছে, গতিকে ভাত খাব সকলোৱে লগ হৈ। গতিকে আপোনালোকে আমাৰ এই অনুষ্ঠানটি কেনেকুৱা পায় কমেণ্টত নিশ্চয় জনাব। আমাৰ এই 2 দিনীয়া বা 3 দিনীয়া কাৰ্যসূচী সঁচাকৈ বহুত ভাল লাগে। গতিকে আপোনালোকৰ বা কেনেকুৱা লাগে আমাক জনাবলৈ নাপাহৰিব। ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আমি দুপৰীয়া এনেকৈ শেষ কৰিলোঁ। এয়া গধূলিৰ দৃশ্য, সকলোৱে গধূলি বন্তি প্ৰজ্বলনৰ কাৰণে ওলাই আহিছে। তাৰপিছত বোমা ইয়াতে সকলোৱে ঘৰৰ প্ৰতিজনে বা যোনে যি বিচাৰে 2টা 3টা এনেকৈ বোমা ইয়াত দিয়া হয়। তাৰপিছত সেয়াও অনুষ্ঠান শেষ হ'ল। এয়া আমাৰ যি 2 থোৰ নাম মতা হৈছিল। এক থোৰ হৈছে কচুবাৰীৰ বাপ বীৰেন দাস বাপ আৰু এথোৰ আমাৰ মৰমৰ পাৰ্থপ্ৰতিম তালুকদাৰ, সকলোৰে চিনাকি। গতিকে চাওকচোন।
দুয়োধৰ নাম আমাৰ চাই বহুত ভাল লাগিছে। শেষত আপোনালোকক কেইখনমান ফটো দেখুৱালোঁ। গতিকে আমাৰ দ্বিতীয় দিনাৰ ভিডিঅ' এইখিনি আছিল, যিখিনি পাৰিছোঁ আপোনালোকৰ মাজত দেখুৱাইছোঁ। গতিকে আজি ভিডিঅ' এইখিনি। বাই বাই।